কোনেনো ফোন কৰি থাকে মা দেখোন মা ক কৈছো ন মই তোক লৈ আনিম বুলি মই এতিয়া জিমত আহি পাইছোহে অকণমান দেৰি হ'ব কাৰণ মোৰ অলপ কামো আছে মনত আছে দে কি আনিবলৈ কৈছিলি তই তোৰ প্ৰেছাৰৰ টেবলেটকেইটা আৰু গাখীৰ একলিটাৰ আৰু পনীৰ এপোৱা ন ঠিক আছে দে লৈ আনিম শুন মোৰ বাইকত একেবাৰে তেল নাই পেট্ৰল পাম্পো যাব লাগিব আৰু কিবা আছিলে নেকি মই থৈছো দেই আরে সাবিটু বাইকটা লাগি কি নিব কি কৰোঁ এতিয়া ইয়াতেতো থৈছিলোঁ মই अरे उठा ना बे অন্যম ক'ত আছ বে বৰ ডাঙৰ কথা এটা হ'ল গম পাৱ কি হ'ল এই জিমলৈ আহোঁতে বাইকখন আগফালে ৰাখিছিলোঁ তাৰ পৰাই কোনোবাই লৈ গৈছে বে মাথাটো বেয়া হৈ গৈছে বে কি কৰোঁ কচোন এতিয়া কি কথা কৈছ কেতিয়া হ'ল এই জাষ্ট 2 মিনিট হোৱাই নাই তই হেণ্ডেল লক কৰিছিলি নে নাই হেণ্ডেল লক কৰিছিলোঁ তো চাবিটো পৰি গ'ল ন আৰু চাবিটো উঠাই পেলাই চুৰটোৱে লৈ গৈছে মই জাষ্ট CCTV চেক কৰিলোঁ 2 মিনিটেই হোৱা নাই 10টা 20ত সি লৈ গৈছে আৰু এতিয়া 10টা 23 হৈছে কি কথা কৈছ তই মোক কেয়াৰলেছ মানুহ কেনেকৈ বাইকখন নিবলৈ ক'লে কচোন তই বাইকখন একদম নিজৰ বুলি নাভাব ইমান কেয়াৰলেছ হ'ব লাগেনে কিবা এটা কৰি আছোঁ এতিয়া সেইবোৰ বাদ দেচোন কোনফালে লৈ গৈছে বাৰু তিনিআলিটোৰ ফালে সি বাইকখন লৈ গৈছে তই কাম এটা কৰিবি তই জিমৰ পৰা 2জনমান লৈ আন আৰু এতিয়াই তই তিনিআলিটোৰ ফালে আহ কাৰণ মোৰ বাইকত একেবাৰে তেল নাই সি বেছিকৈ অতি বেছি 1 কিলোমিটাৰ যাব পাৰিব মই দুটামান জিমৰ ল'ৰালৈ গৈ আছোঁ সোনকালে আহ তই এখনত গুচি যা মই গৈ আছোঁ ঠিক আছে জলদি আহ আহি আছোঁ তই টেনশ্যন নলবি ঠিক আছে মই বেলেগকৈ অট'ত আহি আছোঁ ঠিক আছে মই পাই আছোঁ অট' কথা এটা হ'ল নহয় কি ডাঙৰ প্ৰব্লেমটো হ'ল নহয় কি কৈছ অভিজিতৰ বাইকখন চুৰ হ'ল কেতিয়া এই জাষ্ট 2 মিনিট হৈছে তাৰ জিমৰ সন্মুখৰ পৰাই বাইকখন লৈ গ'ল যাওঁচোন বৈ তলে যাম মই টি-চাৰ্টটো পিন্ধি আহিছোঁ 1 মিনিট লাগিব দেৰি নকৰিবি দেই
নোযোৱা হ'ল দেখোন এখন সেইটো জ্বলিবই ৰখা ঐ ৰবা কেইটকা হ'ল দাদা 20 টকা এইটো লওক ধন্যবাদ এইখন কাৰোবাৰ গম পাইছ নাই বাইকখন মানে দাদা কি বাইকখন মানে ক'ৰ পৰা উঠাই নিছে এখন বাইক মই মানে দাদা কথাটো শুনি লওকচোন এইফালে এইপিনে দাদা এখন কাৰ বাইক তই গম পাইছ নাই দাদা। কাৰ বাইক গম পাইছ মই বাধ্যত পৰিহে চুৰ কৰিছোঁ দাদা চব চোৰে কয় বাধ্যত পৰিছো বুলি দাদা মই সঁচাকৈ কৈছোঁ হাৰামি চালা চুৰ কৰিব আহিছ ইয়াত মই চুৰ নহয় দাদা তই চিচিটিভিটো দিছ তোৰ মুখ সুধিছ তাত দাদা সঁচাকৈ কৈছোঁ দাদা এতিয়া থানালৈ নিম তোক পুলিচৰ ওচৰত গম পাইছ তোক এতিয়া পুলিচলৈ নিম তই চিচিটিভি কেমেৰাত উঠিছ কিয় গম পাইছ দাদা মই বাধ্যত ই মোৰ লগৰটোৰ বাইকখন চুৰ কৰি লৈ মই আহিছে সঁচাকৈ কৈছোঁ মই চুৰ নহয় দাদা মই কোম্পানীত বাহিৰত জব কৰি আছিলোঁ লকডাউনৰ সময়ত মোৰ চাকৰিটো গুচি গ'ল তাতে তই চুৰ কৰিবি মোৰ মাৰ বহুত গা বেয়া মোৰ মা ICUত আছে দৰৱ কিনিবলৈ পইচা নাই সেইকাৰণে মই বাধ্যত পৰি চুৰ কৰিব লগা হ'ল এই দিয়ক দাদা চালা চুৰ তহঁতি ধৰা পোৱাৰ পিছত এইবোৰে বাহানা দিয় হা চালা চুৰ কৰিব হয় না চুৰ কৰ মাৰ ইয়াক মাৰ ইয়াক বাইক চুৰ কৰিব তই মাৰ ইয়াক কেনেকে নহ'ব ৰ ইয়াক আজি মই এবাৰতো শুনিবলৈ দেখি কি কৈছে এনে তোৰ কি বাধ্যকতা ওলালে হা কি বাধ্যত পৰিছিলি ক তোক কি পাই যাব এই ৰ না ৰাহুল ৰচোন অলপ দাদা মোক শুনিবলৈ দে এবাৰ কি ক'ব বিচাৰিছ চোক দাদা মই বাধ্যত পৰিহে চুৰ কৰিছোঁ মোৰ মা ICUত ভৰ্তি হৈ আছে দৰৱ কিনিবলৈ পইচা নাই দাদা বিশ্বাস কৰক আৰু তোৰ এই কথা মই কেনেকে বিশ্বাস কৰি লওঁ চোৰে ধৰা পৰা পাছত বহুত কিবা মাৰ কিবি কৰে, হা? চাই লওক দাদা সেই খতক তোৰ নাম কি অংকুৰ বৰা আৰু তোৰ মাৰ নাম কি মামন বৰা আৰু তই গম পাৱ তোৰ এই সঁচা মিছা মই 1 মিনিটত ধৰা পেলাব পাৰিম বিশ্বাস কৰক দাদা মোৰ ফ্ৰেণ্ড বিকাশ আছে চিভিলত এতিয়াই মই তোৰ সঁচা মিছা ধৰা পেলাম শুনি লওক দাদা বিকাশ ক'ত আছ তই তোৰ পৰা এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন লাগিছিল এই ICU ৱাৰ্ডৰ ইনফৰ্মেশ্যন এটা তই দিব পাৰিবি নি হয় মামন বৰা 63 years আৰু ল'ৰাজনৰ নাম অংকুৰ বৰা তেওঁৰ মাক হয় প্লিজ তই মোক চাই পেলাই কচোন কি তই সঁচা কৈছ ন মই তোক অলপ পাছত ফোন কৰি আছো ৰ কিবা এটা দিছো দৰৱ কিনি লৈ যাবা হা সব ঠিক হৈ যাব দেই প্লিজ এইবোৰ নকৰিবা প্লিজ এতিয়া দৰৱখিনি লৈ পেলাই জলদি যোৱা হ'ব তুমি যোৱা অন্যম ইয়াক এৰি দেবে যাব দে ইয়াক বলবে বই এনেকে কেলে এই দে চবে মই কম পাছত কৈ আছো বই এইবোৰে সেইকাৰণে চল পায় আমি বাইকখনটো পালোৱে আৰু বহুত প্ৰব্লেম আছে বে বাদ দে এইবোৰ এই দে বল অৰিন্দম বল পাছত কৈ আছো তোক
তাৰ মগটো ৰাতিয়ে ঢুকালে কালিয়ে দৰৱ আনিবলৈ ক'লোঁ তাৰপিছৰ পৰা মানুহো নাই দৰৱো নাই নমস্কাৰ মই চিৰঞ্জীৱ দত্ত নমস্কাৰ মই দিব্যজ্যোতি বৰা আৰু আমি এই দুই বন্ধুৱে মিলি নতুনকৈ এটা ইউটিউব চেনেল আৰম্ভ কৰিবলৈ লৈছোঁ যাৰ নামটো হৈছে ৰিয়েলিটি কাৰণ এই চেনেলটোৰ জৰিয়তে আমি সমাজত সংঘটিত যিখিনি ৰিয়েল ঘটনা আছে আপোনালোকৰ আগত আমি উপস্থাপন কৰিম আৰু ইয়াৰ জৰিয়তে আপোনালোকে অৱগত হ'ব যে সমাজত আমি কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেই সমস্যাখিনিৰ সমাধান কি হ'ব পাৰে যিহেতু আমি এতিয়া আমাৰ শ্বৰ্ট ফিল্মখনত দেখিলোঁ কিদৰে এজন ভাল মানুহ কেনেকৈ পৰিস্থিতিত পৰি চুৰ প্ৰবৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য হয় আমি এইটো কোৱা নাই যে চুৰ প্ৰবৃত্তিটোৱেই শেষ সমাধান কিন্তু কিছুমান ক্ষেত্ৰত মানুহৰ আগত এনেকুৱা কিছুমান পৰিস্থিতিৰ উদ্ভাৱন হয় য'ত মানুহৰ বিবেকে কাম নকৰা হয় আৰু যেতিয়া বিবেকে কাম নকৰা হয় মানুহে ভাল বেয়াৰ চিন্তা কৰিব পৰা ক্ষমতা হেৰুৱাই পেলায় এনেকুৱা মানুহৰ দ্বাৰা যিকোনো ঘটনা সংঘটিত হ'ব পাৰে ৰাইট চক সেইটো কাৰণে আমি কি কৰিছোঁ যে সমাজৰ বিভিন্ন পৰ্যায়ৰ মানুহৰ লগত তেওঁলোকৰ মুখেদি আমি জানিব বিচাৰিছোঁ যে লকডাউনৰ সময়ত কি সমস্যাৰ তেওঁলোকে সন্মুখীন হ'ব পাৰে চ' আমি আপোনালোকক এতিয়া প্ৰেজেণ্ট কৰিবলৈ গৈ আছোঁ এই বিভিন্ন পৰ্যায়ৰ মানুহৰ তেওঁলোকৰ নিজৰ মুখৰ পৰাই তেওঁলোকে সন্মুখীন হোৱা সমস্যাখিনি কি আহক আমি চাওঁ এতিয়া লকডাউন নিদি সামাজিক দূৰত্ব বজাই ৰাখি মোৰ এখন যোৰহাট কলেজৰ ওচৰত মেডিকেল কলেজৰ মুখতে ফাষ্টফুড এখন দোকান আছে ইয়াতে মই এতিয়া মোৰ অকণমান খোলা 2 বছৰ হৈ গ'ল তাৰ আগততো বন্ধে আছিলেই এতিয়া মানে কি হ'ল এই কাৰেণ্টটো হোৱাৰ কাৰণে এতিয়া 2টা বজাত বন্ধ হোৱাৰ কাৰণে আমাৰ ফাষ্টফুডৰ মানে ব্যৱসায়বিলাক বহুতেই মানে 90% তললৈকে আহিলে ব্যৱসায়টো মানে বেয়াই হৈ গ'ল সম্পূৰ্ণ কাষ্টমাৰবিলাক তেনেকৈ নাই পাজলাটো প্ৰায় ফাষ্টফুডৰ পাজলাই খায় আৰু বজাৰ কৰি মিলিলে সেইটো বহুত ডাউনেই হৈ গ'ল তেনেকৈ আমি মানে এতিয়া 2টা বজাত বন্ধ কৰাৰ আমাৰ অলপ দিগদাৰ হৈ গৈছে আৰু মানে কি হয় যদি আমাৰ ধৰক ছ'চিয়েল ডিষ্টেঞ্চটো যদি আমি বজাই ৰাখোঁ বা মাস্ক পৰিধান কৰি পেলাই চেনিটাইজাৰ পৰিধান কৰি লৈ পেলাই যদি ডিষ্টেঞ্চ কৰোঁ তেতিয়াহ'লে যদি চৰকাৰে কিবা এটা সুবিধা কৰিব পাৰে তেতিয়া আমি বহুত কৃতজ্ঞ হ'ম আমাৰ অকণমান চলিবলৈ অলপ দিগদাৰে হৈছে সময়টোৰ পৰা এতিয়াতো 2টা বজাত বন্ধেই কৰা হয় দোকান ফাষ্টফুডবিলাক আৰু কি হয় প্লাছ তাৰপৰা আমাৰ অনলাইনটো অলপ অসুবিধা হৈ পৰে আমাৰ নাম সৰুকৈ এখন ফাষ্টফুড আৰু আমাৰ অনলাইনৰ অকণমান দিগদাৰ হয় চৰকাৰেতো কি কৰে আৰু আমাৰ কাৰণে যদি চিন্তা চৰ্চা কৰে আমি তেতিয়া অলপ কৃতজ্ঞ হ'ম আৰু যদি অলপ সময়টো নিৰ্ধাৰিত কৰি দিয়ে হিচাপত এটা সময় সেইটোৱে আৰু অলপ দিগদাৰ হৈছে মানে চলিবলৈ গ'লটো নমস্কাৰ মোৰ নাম ভাস্কৰ বৰা মই এইটোৱে ক'ব বিচাৰোঁ যে মোৰ দৰে যিখিনি মানুহে ডেইলি বেচিছত কাম কৰি আছে সেইখিনিৰ কাৰণে সম্পূৰ্ণ লকডাউন হোৱাটো মই নিবিচাৰোঁ কাৰণ যোৱা বছৰ সম্পূৰ্ণ লকডাউন হোৱাৰ ফলত আমাৰ নিচিনা বা মই বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল সেইকাৰণে চৰকাৰে যিখিনি প্ৰট'কল দিছে সেইখিনি আমি মানি চলিব লাগে আৰু সেই প্ৰট'কল যদি মানি চলোঁ তেতিয়া সম্পূৰ্ণ লকডাউন নিদিব সেইকাৰণে আপোনালোকৰ ওচৰত সেইটো অনুৰোধ জনালোঁ Hi Nazrina. She is Nazrina from Department of Computer Science and Engineering, Assam Kaziranga University. And I would like to ask her only one question. Nazrina, তোমাৰ মতে কি লাগে লকডাউনটো আমাৰ অসমত ইম্প'জ হ'ব লাগে নে নালাগে একচুৱেলি মানে আজিকালি আজিৰ পৰিস্থিতিটো চাই হয় একেবাৰে আগৰ দৰে সাধাৰণ এটা জীৱন যাপন যিটো আমি আগতে কৰিছিলোঁ ক'ভিডৰ আগতে কৰিছিলোঁ তেনেধৰণৰ জীৱন যাপন আমি কৰিব নোৱাৰোঁ বৰ্তমান সেইটো সঁচা কথা কিন্তু লকডাউন এটা সমাধান হ'ব নোৱাৰে ক'ভিডৰ কাৰণ ক'ভিডটো কেতিয়ালৈকে থাকে তাৰ কোনো নিশ্চয়তা নাই এবছৰো থাকিব পাৰে 2 বছৰো থাকিব পাৰে হয়তো 3 বছৰো থাকিব পাৰে কিন্তু কথাটো হৈছে যে আমি এই ক'ভিডৰ মাজেদি কেনেকৈ জীৱন ধাৰণ কৰিব পাৰোঁ আমি অসমখন এনেকুৱা নহয় যে সকলোখিনি মানুহ ধনী মানুহ ঘৰত বহিয়ে খাব পাৰিব এতিয়া অসমত বিভিন্ন ধৰণৰ ধনী দুখীয়া আৰু ক'বলৈ গ'লে বেছিকৈ দুখীয়া মানুহৰহে মানে সমাগম আৰু মানে নাম্বাৰটো বেছি সেইকাৰণে আমি ক'ব বিচাৰোঁ যে লকডাউন নিদিলেও ডাইৰেক্টলি আমি এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা হাতত ল'ব লাগে যিটো ব্যৱস্থাৰ জৰিয়তে আমি এই মানুহৰ সমাগমটো কমাব পাৰোঁ মিনিমাইজ কৰিব পাৰোঁ গতিকে সেই হিচাপত চাবলৈ গ'লে মই ভাবোঁ যে কমপ্লিট লকডাউন নিদি পৰ্যায়ক্ৰমে যদি লকডাউন দিয়া যায় তেনেহ'লে বেছি ফলপ্ৰসূ হ'ব
আৰু Okay. তাৰ জৰিয়তে যিবিলাকে দিন হাজিৰা কৰি আছে তেওঁলোকৰো পেট মানে হেৰি নমৰিব, ভাতটো নমৰিব, ঠিকে আছে। সেইটো ভাবিছোঁ মই। ধন্যবাদ নাজিনা, তোমাৰ অপিনিয়নটোৰ কাৰণে আমি তোমাক ধন্যবাদ দিছোঁ। থেংক ইউ। মই এই জেল ৰোডৰ এই সন্মুখতে থকা য়ামা ডিলাৰ তন্দুৰী হাটৰ কাষতে মই এখন দোকান দি আছোঁ। সেই দোকানখনত আগতে আমি লকডাউন পাইছোঁ, কিন্তু পুৰাই বন্ধ পাইছিলোঁ, কিন্তু তেতিয়াও ইমান কিছুমান হেৰি নহৈছিল। এতিয়া আমাৰ এনেকুৱা এটা বিপদ হৈছে যে ৰাতিপুৱা 6টা বজাৰ পৰা আৰু মানে দিনৰ 2টা বজালৈকে আমাৰ দোকানখন যেতিয়া খুলিবলৈ দিলে, আমি একো মানে বস্তু বজাৰ কৰিব পৰা নাই আৰু দোকানত আমাৰ তেনেকৈ চেলিং নাই। আৰু সকলো মানুহে লকডাউন বুলি, কৰোণা বুলি যেতিয়া ভয় খাই ওলাই আহিব পৰা নাই, আমাৰ দোকানত একো বিক্ৰী বাটা হোৱা নাই। আমি এটা কথাই ভাবিছোঁ, আমি চৰকাৰে যিটো ডিচিশ্যন লৈছে বেয়া বুলি আমি নকওঁ, ভাল বুলিয়ে কৈছোঁ, কিন্তু আমাৰ দোকানলৈ যি সময়ত মানুহ আহে সেই মানুহখিনি সেই সময়টোত নাহে। 4টা বজাৰ পাছতহে আহে, বা 3টা বা 3:30, 4টা, তাৰ পাছতহে মানুহখিনি আহে দোকানলৈ। তেতিয়া আমাৰ অকণমান চেলিং হয়, কাৰণ মই দোকানখনৰ 5,000 টকা ভাড়া দিব লাগে। মোৰ এই দোকানখনত মই জানো 5,000 টকা উলিয়াই মই দোকানৰ ভাড়া দিব পাৰিম? চিকিউৰিটি দি আমি দোকান লৈছোঁ, এতিয়া ভাড়াও সেইমতে প্ৰত্যেক মাহেকৰ 7 তাৰিখে আমি আজি ভাড়া দিব লাগে। এতিয়া ভাড়াৰ কাৰণে বহুত চিন্তা হৈ গৈছে আমি। আৰু মালিকে কেতিয়াও মানে আমাক ভাড়াটো নেৰে, ভাড়া লাগিবই। 2 মাহৰ লকডাউন থাকোঁতেও আমি 2 মাহৰ ভাড়া দিবলগীয়া হৈছিল আগতেও। এতিয়া কৰোণা ইমানেই বেছি হৈছে বুলি আমি শুনিছোঁ, কিন্তু আমাৰ নিজৰ ওপৰত মানে আমি নিজেই সাৱধানতাখিনি আমি নিজেই ল'ব লাগিব। আমি সেই সাৱধানতাখিনিৰ মাজত আমি যদি থাকোঁ, তেতিয়াহ'লে আমাক সহজে এই মানে কৰোণা বা এই মানে ৰোগে আমাক আক্ৰমণ কৰিব নোৱাৰে। আৰু সদায় এই আক্ৰমণটো হৈছে যি মানুহখিনি দুৰ্বল, সেই মানুহখিনিৰ ওপৰতহে এই বস্তুটোৱে ঢুকি পাইছে। যি মানুহৰ হাৰ্ট একো অসুখ বিসুখ নাই, ঠিক তেনেকুৱা মানুহ সহজে চুব নোৱাৰে। আগতেও মই এনেকুৱা লকডাউনৰ মাজতে মই দোকান দি আছিলোঁ। মোৰ দোকানখন গ্ৰ'চাৰী হিচাপত আছে, কিন্তু এতিয়া মানে দোকানখন চলাওঁতে টকা পইচাৰ অভাৱ হৈ গ'লত অকণমান মানে দিগদাৰ হৈছে। গোটেই মাল আমি ভৰাবও পৰা নাই, মাল আনিবলৈও যাব পৰা নাই, কাষ্টমাৰো নাই। এতিয়া সাধাৰণভাৱে দোকানখন চলাই আছোঁ। আগত পান কেছ এটা বহুৱাই দিছোঁ, সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি দোকানখন চলাই আছোঁ। তাৰ বাহিৰে আৰু আমাৰ একো উপায় নাই। কিন্তু চৰকাৰে যিটো নীতি নিয়ম লৈছে সেইটো আমি বেয়া পোৱা নাই, ভালেই পাইছোঁ। কিন্তু আমাক আৰু অকণমান লম্বাকৈ মানে 6টা বজাৰ পৰা সান্ধ্যা আইন যেতিয়া দি দিছে, আমাক 4টামান বজালৈকেও যদি অকণমান সময় দিলেহেঁতেন, আমি অন্ততঃ ডেইলি 200কৈ আমি ভাড়াটো উলিয়াব পাৰিলোহেঁতেন। Is Eva from Meghalaya, and she is working as an assistant professor here in the School of Health Science in Kaziranga University. So I'm going to ask Eva. Hi Eva. So what do you think? This lockdown, is it need to be imposed or not? As per my opinion, I think that it should be imposed as looking at the situation at this current time. But also another thing which is it should be imposed in such a way that it should not affect the daily wages people like last year, which we have seen. That is my opinion regarding the imposed of lockdown. Okay. Thank you Eva. Thank you for your opinion. হাই, মই অপিনিতা হাজৰিকা। যোৱাবাৰৰ দৰে এইবাৰো যদি লকডাউন হয়, আমাৰ যোৱাবাৰ যিখিনি আমি প্ৰব্লেম ফেচ কৰিছিলোঁ, এইবাৰো একেখিনি প্ৰব্লেমেই ফেচ কৰিব লাগিব। যোৱাবাৰ যিখিনি আমাৰ লছ হ'ল সেইখিনিতো ৰিকভাৰ নহ'লে। মোৰ লগত 7টা-8টা ফেমিলি ইনভলভ হৈ আছে। যদি দোকানৰ চেলেই নহয়, কাষ্টমাৰেই নাহে, তেন্তে মই ঘৰ কেনেকৈ চলাম? নিজৰ ঘৰৰ লগতে সিহঁতৰ ঘৰখনো মোৰ ওপৰতে ডিপেণ্ড হৈ আছে। ভাড়া হওক বা আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ পৰা আদি কৰি সেইখিনি আমি পে'মেণ্ট কৰিব লাগিবই। ত' লকডাউনে আমাৰ এতিয়াই হাফ লকডাউনতে আমাৰ যিখিনি ইছ্যুজ হৈছে, সেই একেখিনি ইছ্যুজ আকৌ যোৱাবাৰৰ দৰে এতিয়া আমি ফেচ কৰিব লাগিব। নমস্কাৰ, মই বিবেক বৰা। বৰ্তমান পৰিস্থিতি আপোনালোকে সকলোৱে দেখা পাইছে। কৰোণা এক ভয়াৱহ এক পৰিস্থিতি আমাৰ এতিয়া গঢ়ি তুলিছে গোটেই সমূহ ৰাজ্যত আৰু গোটেই দেশতে। তো সকলোকে মই অনুৰোধ কৰিম আপোনালোকে সতৰ্ক থাকক আৰু যিখিনি চৰকাৰে আমাৰ নিয়ম নীতি দিছে সেইখিনি পালন কৰে।
সকলোৱে হাত চেনিটাইজ কৰে, মাস্ক পিন্ধি থাকে। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ এটা বিশেষ কথা যে আমাৰ যিহেতু শিল্পী সমাজত কি প্ৰভাৱ পৰিছে তাকে মই আপোনালোকক অকণমান বিষয়ে ক'ব বিচাৰিছোঁ। যিহেতু বৰ্তমান মই যোৰহাটত আছোঁ, মই থাকোঁ গুৱাহাটীত, আৰু যিহেতু এতিয়া আমাৰ সম্পূৰ্ণভাৱে শ্বুটিং বন্ধ কৰি দিয়া হৈছে কৰোণাৰ কাৰণে, গতিকে মই এতিয়া যোৰহাটলৈ আহিবলগীয়া হ'ল। তেনেকৈ মোৰ দৰে বহুখিনি শিল্পী আছে যি নিজৰ ঘৰলৈ গুচি যাবলগীয়া হৈছে, আৰু বিশেষকৈ যিসকল স্পট বয় আৰু যিসকল মিউজিচিয়ানছ, তেওঁলোকৰ কাৰণে এক বহুত কঠিন সময়, এইখিনি সময় বহুত কঠিন হৈ গৈছে। গতিকে মই এইখিনিতে আমাৰ কৰিবলগীয়া একো নাই, যিখিনি চৰকাৰে কৰিছে সেইখিনি নিয়ম পালন কৰি যাব লাগিব, আৰু আশা বান্ধি ৰাখিব লাগিব, আশা আমি বুকুত বান্ধি ৰাখিব লাগিব। আৰু এইখিনি আমি কৰোণাৰ সময়ত যিখিনি যুদ্ধ আমি ছেকেণ্ড ফেজ হৈ আছে, ফাৰ্ষ্ট ফেজ হৈ গ'ল, গতিকে যিখিনি ছেকেণ্ড ফেজ আমি সন্মুখীন হৈছোঁ সেইখিনি আমি সম্পূৰ্ণভাৱে শেষ কৰিব পাৰিম যদিহে আমি একগোট হৈ আমি যিখিনি নিয়ম নীতি সেইখিনি পালন কৰিব পাৰোঁ, মানে চেনিটাইজ কৰি থাকোঁ আৰু মাস্ক পিন্ধি থাকোঁ। চ' গতিকে আকৌ এবাৰ পুনৰ মই অনুভৱ কৰিম আমাক সকলোকে যাতে সতৰ্ক থাকক আৰু প্ৰিকশ্যন লৈ থাকক। ধন্যবাদ। এতিয়া আপোনালোকে দেখিবলৈ পালে লকডাউনৰ প্ৰভাৱত কিদৰে কিছুমান শ্ৰেণীৰ মানুহে কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। চ' আমি কেনেকে এই লকডাউনটোৰ পৰা নিজকে বচাব লাগিব, মানে লকডাউনটো হ'বলৈ দিব নালাগিব, সেইখিনিৰ ওপৰত আমি জানিব লাগিব যে আমি কি কৰিম। প্ৰথম কথা, লকডাউনটো কিয় চৰকাৰে দিবলৈ বাধ্য হয়? কাৰণটো হ'ল যেতিয়া এটুকুৰা ৰিজনত, এটুকুৰা জেগাত নাম্বাৰ অফ এক্টিভ কেছেছ বাঢ়ি যায় আৰু নাম্বাৰ অফ মৰ্টেলিটি ৰেট বাঢ়ি যায়, তেতিয়া চৰকাৰৰ ওচৰত আৰু বেলেগ উপায় নাথাকে লকডাউন দিয়াৰ বাদে। চ' আমাৰ মুখ্য এইম বা মুখ্য উদ্দেশ্য এইটো হ'ব লাগিব যে আমি লকডাউনটো আহিবলৈ নিদিয়াকৈ সেই পৰিস্থিতিটো ৰখা, মানে আমি নাম্বাৰ অফ এক্টিভ কেছেছটো কম কৰা। আৰু সেইটো আমি কেনেকৈ কৰিম? সেইটো আপোনালোক, আমি, মই চবেই মিলি পেলাই সজাগ হ'ব লাগিব। কিছুমান প্ৰট'কল আমি মানি চলিব লাগিব, যেনেকে বন্ধু অকণমান সিফালে যোৱাচোন, এটলিষ্ট ইমানখিনি ডিষ্টেঞ্চ সকলোৱে মেইনটেইন ৰাখিব লাগিব, আৰু মাস্ক পিন্ধিব লাগিব। মই মাস্কখন পিন্ধি দেখুৱাইছোঁ বাৰু, এয়া দেখিছা, এনেকৈ পিন্ধিবা। তুমি এখন মাস্ক পিন্ধিছা, নাকটো ঢাকি লোৱা। আচ্ছা, এনেকে নাক ঢকাকে মাস্কখন পিন্ধিব। ঠিকেই। মাস্কখন আমি যেতিয়া পিন্ধিম, এটা কথা মনত ৰাখিব লাগিব যে ই সম্পূৰ্ণকৈ নাকটো ঢাক খাই ৰাখে। আচ্ছা, তুমি বাহিৰৰ পৰা আহিছিলা ন? চেনিটাইজ কৰিলা হাতখন? নাই কৰা। চেনিটাইজ কৰা, সিখন দিয়া। এইটো চেনিটাইজাৰ, এইটো বহুত ইউজফুল, কাৰণ এইটো আপোনালোকে ইউজ কৰিবই লাগিব যেতিয়া আপোনালোকে বাহিৰৰ পৰা আহে, হয়নে বন্ধু? আমি অকল চৰকাৰকে দোষাৰোপ কৰি নিজৰ দায়িত্বৰ পৰা হাত সাৰিব নোৱাৰোঁ। যিহেতু দেখিবলৈ পালোঁ বিভিন্ন শ্ৰেণীৰ মানুহ আৰু বিভিন্ন সৰু সৰু ব্যৱসায়ী যিসকল প্ৰব্লেমত পৰি আছে, তেওঁলোককো আমিয়ে উদ্ধাৰ কৰিব লাগিব। ৰাইট। আমি সদায় এটা কাম কৰোঁ যে চৰকাৰকে দুখ দিওঁ। ইয়াত চাওক, আপুনি, মই, আমি সকলোৱে কিছুমান ক্ষেত্ৰত বহুত সজাগ হ'ব লাগিব। যেনেকৈ আপোনালোকক আমি এতিয়া জাষ্ট ক'লোঁ, আমি ডিষ্টেঞ্চ মেইনটেইন ৰাখিব লাগিব, মাস্ক পিন্ধিব লাগিব, বাহিৰৰ পৰা আহিছোঁ, চেনিটাইজ কৰিব লাগিব। এই সৰু সুৰা নিয়মবিলাক যদি আপোনালোকে মানি চলে, হয়তো লকডাউন দিয়াৰ পৰিস্থিতি উদ্ভৱেই নহ'ব। কাৰণ এক্টিভ কেছেছ যেতিয়া কম থাকিব, কৰোণা স্প্ৰেড নহয়, তেতিয়া চৰকাৰে কিয় আমাক লকডাউন দি পেলাই সমস্যাৰ সৃষ্টি কৰিব? চৰকাৰে এনে কাম কেতিয়াও নকৰে। আৰু আমি যেতিয়া এই চাৰ্জিকেল মাস্ক ইউজ কৰোঁ, তেতিয়া ইয়াক ডিছপ'জ কৰোঁতে আমি কেইটামান কথা মনত ৰাখিব লাগিব, যাতে য'তে ত'তে আপোনালোকে এই মাস্কখন পেলাই নিদিয়ে। এইখন ভালকৈ আপোনালোকে যাতে এটা ডাষ্টবিনত ডিছপ'জ কৰে। চ' তেতিয়াহ'লে আহক আমি সকলোৱে মিলি যিমান সোনকালে পাৰোঁ এই সমস্যাসমূহৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰোঁ। ধন্যবাদ।